উশাহ একদম ঘন হৈ গৈছে এতিয়া ওপৰত উঠি যাই আছোঁ তথাপিও ওপৰত যাবই লাগিব নমস্কাৰ বন্ধুসকল আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তো আজি আমাৰ গেংটকত মানে ডে 2 তো এতিয়া আমি যাম অলপ পিছত ওলাই লাচেনৰ ফালে মানে নৰ্থ ছিকিমৰ ফালে ওলাই যাম আৰু এতিয়া মানে হোটেলতে আছোঁ ব্ৰেকফাষ্টটো কৰি ল'লোঁ ৰুটি চুটি খালোঁ কিবা কিবি খাই পিনে এয়া আৰম্ভ কৰিছোঁ ভিডিঅ'টো এনেকৈ চাওক মোৰ আগত মানে এনেকুৱা এটা ভিউ দেখা পায় হোটেলৰ পৰা তো ঠাণ্ডা আছে ইয়াত তো কালি আমি মানে গেংটকখন অলপ এক্সপ্ল'ৰ কৰিলোঁ গেংটকত কি আছে চালোঁ MG মাৰ্কটো বহুত বেছি ধুনীয়া হয় তাতে অলপমান ফুৰিলোঁ তো কৰিলোঁ গেংটকখন সঁচাই ভাল লাগে বহুত চাফা হয় আৰু আমি ছেকেণ্ড ডে কাৰণে এনেকৈ ওলালোঁ একদম মানে ৰুম চুম খালী কৰি এতিয়া আমি ছেকেণ্ড ডে কাৰণে ওলালোঁ এয়া হাতত বেগ লৈ যাই আছোঁ আৰু আমি এতিয়া হোটেলৰ পৰা আহি পালোঁ চাংকু ষ্টেণ্ড ইয়াতে মানে লাচুং যোৱা গাড়ীবিলাক ইয়াতে পায় তাৰপিছত আমি ৱেইট কৰি আছোঁ গাড়ী এতিয়াও অহা নাই এইপিনে অক্সিজেন পাই চাওক অক্সিজেন মানুহ তাতে লাগিব পাৰে না সেইকাৰণে অক্সিজেনো পাই ইয়াতে অক্সিজেন লেভেলটো কমি যাব না নেপালী হৈ আছে নেকি বা প্ৰেক্টিচ কৰি আছে না আৰু এনেকৈ আমি গাড়ীত বহি ৰাস্তাৰ কাষত থকা ভিউ পইণ্টবিলাক এনজয় কৰি যাই আছোঁ মানে ধুনীয়া ধুনীয়া পৰিৱেশ আৰু এতিয়া অলপ ঠাণ্ডাটো বেছি হৈ যাই আছে যিমানে আগলৈকে যাই আছোঁ এয়া হ'ল পৰিৱেশ ছিকিমৰ তো গাইজ এতিয়া আমি যাই আছোঁ নৰ্থ ছিকিম তো ৰাস্তাতে মানে অলপমান ৰখিলোঁ ইয়াতে এতিয়া লাঞ্চটো কৰিম তো জেগাটো চাওক এবাৰ আপোনালোকে এইটো জেগাতে আমি লাঞ্চ কৰিম এইখন গাড়ী আহিছে আমি এইখনত আহিছোঁ তো শ্বেয়াৰ টেক্সিত আহিছোঁ এতিয়া বহুত গাড়ীবিলাক ইয়াতে আহি ৰখিব খাব তাৰপিছত ওলাই যাব মানে 7 ঘণ্টামানৰ জাৰ্ণি হয় গেংটকৰ পৰা নৰ্থ ছিকিমলৈকে তো বৰফ দেখা পাম আৰু কালিলৈকে এয়া হ'ল আমাৰ দুপৰীয়াৰ আহাৰ আন্দা কাৰী আৰু ভাত আৰু এইখন হ'ল হোটেল আৰু এয়া দেখি আছে আপোনালোকে লাহে লাহে আন্ধাৰে হৈ গ'ল আমি দিনতে আহিছিলোঁ এয়া ৰাইট চাইড দি দিছে এতিয়া দিনতে 12টামানত আহিছিলোঁ এতিয়াও যাই পোৱা নাই যাই আছোঁ আন্ধাৰ হ'ব ধৰিছে আৰু ৰাস্তাবিলাক চাচোন কি সৰু সৰু ৰাস্তা ইয়াতে মানে যিবিলাকে গাড়ী চলায় সঁচাই চেলুট দিব লাগিব ইমান সৰু সৰু ৰাস্তা আৰু মানে আগফালৰ পৰা কিবা আহিলে দেখাই নাপায় এনেকুৱা টাৰ্ণিং তো সঁচাই বহুত টান হৈ ৰাস্তাত গাড়ী চলোৱাটো তো যাই আছোঁ এতিয়া চাই থাকোঁ কি হয় গুড মৰ্ণিং ফ্ৰম লাচুং তো এতিয়া আমি লাচুঙত আছোঁ যোৱাকালি আহি পাইছিলোঁ ইয়াতে আপোনালোকক কৈছিলোঁ তো ৰাতি আৰু ইমান ভিডিঅ' কৰা নহ'ল যিহেতু 10 ঘণ্টামান জাৰ্ণি কৰি ভাগৰ লাগিছে ডাইৰেক্ট আহি কিনে শুই গৈছোঁ ডিনাৰটো কৰি পিনে তো এতিয়া য'ত আছোঁ লাচুঙত হোটেলত তো ইয়াৰ পৰা এটা ভিউটো চাব নেকি আপোনালোকে এয়া চাওক অ' মাই গড কি ধুনীয়া ভিউ এয়া চাওক পাহাৰখন এয়া কি দেখি আছোঁ যিমান মানে প্ৰথমবাৰ বৰফ চাবলৈ যাই আছোঁ তো সেইকাৰণে বহুত বেছি এক্সাইটমেণ্ট হৈ আছে আৰু আমি আজি যাম এইখন পাহাৰতে উঠি পিনে 0 পইণ্ট তো বগা বগা হৈ আছে একদম আৰু বাকী তলত চাওক পাহাৰখন পূৰা খালী গছ গছনি ইমান নাই বাৰু তো ধুনীয়া এটা ভিউ আমাৰ হোটেলৰ পৰা সেনেকৈ দেখা পায় ভিউ পইণ্টটো তো বলক এতিয়া দেখুৱাম আপোনালোকক 0 পইণ্ট ছিকিমৰ কেনেকুৱা লাগে বহুত বেছি কষ্ট কৰি অহাৰ পিছত মানে এনেকুৱা এটা ভাল জেগা দেখা পায় আপোনালোকে জেকেট চেকেট পূৰা পিন্ধি লৈছোঁ তলত 3টামান চোলা আছে মানে বহুত বেছি ঠাণ্ডা গৰমে পায় বৰফৰ জেগাত -2 ডিগ্ৰীমানলৈকে যায় তো এতিয়া সেনেকৈ গোটেই কাপোৰ চাপোৰ পিন্ধি যাবৰ কাৰণে পূৰা ৰেডি হৈ আছোঁ ৰাতিপুৱা এতিয়া সময় হৈছে 6টা তো ওলাইছোঁ আমি সকলোৱে তো বলক লেটছ গো আৰু ইয়াতে আমি ল'ম বৰফত পিন্ধা জোতা আৰু জেকেটটো মানে ইয়াতে এভেইলেবল নাই অলপ আগত ল'ব লাগিব আৰু জোতা চাওক এয়া হ'ল বৰফত পিন্ধা জোতা লৈ ল'লোঁ যাই আছোঁ 0 পইণ্টলৈ ৰাস্তাত ৰখিছোঁ অলপ আৰু ইয়াতে আপোনালোকে পৰিৱেশটো চাওক এবাৰ এই জেকেটৰ দোকান আছে মানে ঠাণ্ডা কাপোৰৰ দোকানবিলাক আছে ইয়াতে বৰফত পিন্ধা জেকেট জোতা আপোনালোকে পূৰা একদম মানে ৰেণ্টত ল'ব পাৰে আৰু চাওক এনেকুৱা এটা পৰিৱেশ এইবিলাক কাপোৰ পূৰা মাফলাৰ আছে এইবিলাক জোতা আছে এইপিনে পাহাৰখন চাওক পূৰা বৰফ একদম ইচ কি ভিউ বাপৰে বাপ একদম তো য'ত যায় তাতে 16,500 ফিট মান ওপৰত আছে পাহাৰবোৰ দেখাই দিয়া শুভমে জেকেট চেকেট লৈ ল'লে মই লৈছোঁ বাৰু এতিয়া পিন্ধা নাই একদম মজা একদম মজা ইয়াতে জেকেট চেকেট লৈ পূৰা মানুহবিলাকে ফিট ফাট হৈ যায় আছে আৰু তাৰপিছত এয়া দেখি আছে আপোনালোকে পাহাৰখন
আমি সেইখনতে যাম নেকি আমি নেকি আমি অলপ পিছত নহয় 1 ঘণ্টামান লাগিব আৰু যাই পাম বহুত একদম একা বেকা ৰাস্তা ভাল লাগিছে আহি পিনে অক্সিজেন লেভেলটো তাতে অলপ কমি যাব এতিয়া মানে অলপ কমি আছে মানে অলপ সেইকাৰণে ললিপপটো খাই আছোঁ আৰু অ' হো গাইজ আপোনালোকে ৰাস্তাটো চাওক না কি মজা এনেকৈ যাই থাকোঁতে 0 পইণ্টত এনেকুৱা ৰাস্তা পাৰ হৈ যাব লাগে কি ধুনীয়া লাগিছে আৰু মই মানে বাইকখন মিছ কৰি আছোঁ ইয়াতে বাইক চলাব বহুত মন যায় আছে ৰাস্তাটো ইমান ধুনীয়া ৰাস্তা চাওক আপোনালোকে পৰিৱেশটো চাওক কি ধুনীয়া মাজে মাজে ৰাস্তাটো আছে চাৰিওফালে পাহাৰ বগা কি ক'ম আৰু আৰু ফাইনেলি গাইজ এতিয়া আমি আহি পালোঁ ছিকিম 0 পইণ্ট এবাৰ আপোনালোকে মোৰ আগত থকা ভিউটো চাব নেকি এইটো চাওক মাই গড বাপৰে চাৰিওফালে পাহাৰ আৰু বৰফ তো যেতিয়া মানে গাড়ীৰ পৰা নামিছোঁ লগে লগে মানে কি হৈছে উশাহ লোৱাত অলপমান অসুবিধা হৈছে কাৰণ আমাৰ সেইটো অসুবিধা ৰাস্তাত হোৱা নাছিলে কাৰণ ইয়াতে যিহেতু অক্সিজেন লেভেলটো কমি যায় সেইকাৰণে অলপ অসুবিধা হৈছে তো এতিয়া মানে 10-15 মিনিট যোৱাৰ পিছত অলপমান এডজাষ্টমেণ্টটো আহিছে তো এতিয়া আমি এনেকৈ এই পানী পাৰ হৈ কিনে ওপৰলৈকে যাম এয়া চাওক উশাহটো মানে অলপ ঘনকৈ ল'ব লগা হৈছে তো অলপমান থকাৰ পিছত এইখিনি মেনেজ হৈ যাব তো বলক এতিয়া আমি আছোঁ একদম বৰফৰ মাজত তো এইবিলাক দেখি আছে আপোনালোকে বৰফ তো চাওক এইয়া বৰফ তো আপুনি এনেকুৱা লাড্ডু বনাব পাৰে বৰফৰ পৰা তো চাওক তো মানে কথা পাতি থাকিলেও অলপমান অসুবিধা হয় আৰু এতিয়া যাই আছোঁ অলপ ওপৰত উঠি পিনে তো ইমান বঢ়িয়া মানে লাগিছে কি নাজাৰা মানে তো প্ৰথমবাৰ দেখি আছোঁ এনেকুৱা বৰফৰ পাহাৰ তো সেইকাৰণে বহুত বেছি এক্সাইটমেণ্ট লাগে আৰু এইপিনে চাওক চাই 0 পইণ্ট ছিকিম সোমাই গ'ল চাওক ভৰি সোমাই গ'ল মোৰ বাপৰে শুভম নিবিৰি ইহঁত মানে একদম তলত ভাগৰ লাগিছে পুৰা বহি গৈছে তো ভাগৰ লাগি আছে এনেকুৱা বতাহ মানে গাত বেছি ঠাণ্ডা লাগি থকা নাই কিন্তু বতাহৰ যিটো মানে ঠাণ্ডা একদম কাণ চান হাত একদম পুৰা ঠাণ্ডা পৰি গৈছে এতিয়া যদি আমি হাতত অলপমান এনেকৈ যদি বৰফ লওঁ তো সেইখিনি মানে লগে লগে গলিও যায় তো সেইটো আৰু তো ভাল লাগিছে উশাহ একদম ঘন হৈ গৈছে এতিয়া ওপৰত উঠি যাই আছোঁ তথাপিও ওপৰত যাবই লাগিব মানে অলপ আগত যাবই লাগিব তেতিয়াহে আচল মজাটো পাম 0 পইণ্ট ছিকিমত তেতিয়াও মানে ভাগৰ লাগি যায় বহুত টাইম একেলগে খোজকাঢ়ি থাকিব নোৱাৰে পাহাৰত অলপমান খোজকাঢ়ি আহি অলপ ৰেষ্ট ল'ব লাগিব তাত আকৌ অলপমান বহি ওপৰত যাব লাগিব তো আমি ট্ৰাই কৰি আছোঁ কিমান ওপৰত যাব পাৰোঁ তো যিমানলৈকে পাৰোঁ যাম আৰু কাৰণ উশাহটো বহুত ঘন হৈ যাই আছে যিমানে ওপৰত আহি আছোঁ কেমেৰামেন নিবিৰ বৰকটকী আমি বহুত দিনৰ পিছত বা ক'ৰবাত ফুৰিব আহিলে বৰফ দেখা পাওঁ কেতিয়াবা কিন্তু ইয়াতে সদায় থকাটো অসম্ভৱ কথা আৰু এই আৰ্মি কেম্প চেম্প বহুত আছে ওচৰত কিন্তু কেনেকৈ থাকে ইমান কষ্ট কৰি আৰু ইমান ওপৰত আচৰিত চেলুট দিব লাগিব বৰ্ডাৰবিলাকত আৰু এনেকৈ বন্ধুসকল আমি 0 পইণ্টৰ পৰা যাব ওলাইছোঁ এতিয়া ইউমথাং ভেলী তো বহুত ভাল লাগিল ইয়াতে 2 ঘণ্টামান থাকিলোঁ আৰু বহুত বেছি টাইম থাকিব নোৱাৰি কাৰণ গমটো পাইছে মই কি অসুবিধা হয় কৈ দিলোঁ আপোনালোকক সেনেকুৱা আৰু তো যাৰ অক্সিজেনৰ অসুবিধা আছে অলপ অক্সিজেন হেৰি পায় তলতে স্প্ৰে পায় সেইবিলাক আনি ইয়াতে ইউজ কৰিব পাৰে আৰু চাওক ইয়াৰ পৰা নাজাৰাটো এনেকুৱা এতিয়া ইয়াৰ পৰা ওলাই পিনে আমি যাম ইউমথাং ভেলী আৰু এতিয়া আমি বন্ধুসকলে 0 পইণ্টৰ পৰা আহি যাই আছোঁ हेलो तो हम लोग फिलहाल 0 पॉइंट से रिटर्न कर रहे हैं योंगथांग वैली तक हाँ तो हम लोग का प्रो राइडर इधर में है प्रो ड्राइवर
हम लोग को मिलके आपको कैसा लगा? आप लोग को मिलके बहुत अच्छा लगा। फिर से कभी मिलेंगे, आएंगे फिर से। हाँ जरूर, मौका मिले तो जरूर। अभी फिलहाल आप लोकेशन देख लीजिए, हम लोग रिटर्न कर रहे हैं फिलहाल। এতিয়া আমি আহিয়ে পালোঁ য়মথাং ভেলী। তো ইয়াতে মানে ফুলৰ ভেলী হয় এইটো। একচুৱেলি এতিয়া ফুল বেছি ফুলা নাই, মানে মে' জুনত মানে ইয়াতে বোলে এইটো ফুল দেখিছেনে আপোনালোকে? এইটো ফুল দেখিছেনে? এই ফুলটো বোলে কভাৰ হৈ যায় গোটেই জেগাটো সেই ফুলটো ফুলি পিনে। তো যিমান নহ'লেও মানে জেগাটো বহুত ভাল লাগিছে আহি পিনে। ৰাস্তাত অলপমান দূৰ আহি পোৱাৰ পিছতে য়মথাং ভেলী পাৰ হৈ পিনে পাই 0। তো আমি যাওঁতে পাৰ হৈ গৈছিলোঁ, এতিয়া ৰিটাৰ্ণ আহোঁতে সোমাইছোঁ ইয়াতে। আৰু অন্তৰপৰা দেখা পাই এই পাহাৰখন চাওক। য়মথাং ভেলী হ'ল এইটো পৰিৱেশ। য়মথাং ভেলী আছে 12,000 ফিট ওপৰত আৰু 0 পইণ্ট আছে 16,500 ফুট ওপৰত। তো সেইটোৱে ডিফাৰেঞ্চ। 12,000 পৰা আমি যাই 16,500 পৰা ৰিটাৰ্ণ আহি এতিয়া পাইছোঁ য়মথাং ভেলী। তো ধুনীয়া পৰিৱেশ চাওক। নামি অহাৰ পিছত এটা ধুনীয়া নদী দেখা পায়। তো চাওক আপোনালোকে, এইখন পাহাৰ আৰু তলত এনেকৈ নদী এটা ধুনীয়াকৈ বৈ আছে। তো কি মজা, মানে ভিউবিলাক সঁচাই বহুত বেছি ধুনীয়া হয়। আৰু পাহাৰৰ জেগা না, অভিয়াছলি ভালেই হ'ব। তো পৰিৱেশ এইখন মানে গোটেইকেইখন পাহাৰ দেখি যদি আপোনালোকে চব বেলেগ বেলেগ পাহাৰ দেখা পাব। এইপিনে চব গছ ফুল হৈ আছে, ক'ৰবাত আছে আকৌ বৰফ। এই চাওক আপোনালোকে, এইখন পাহাৰত পূৰা বৰফ। আমি য'ত এতিয়া মানে আহিলোঁ কাষত এইখন আকৌ অলপ খালী আছে, এইপিনে আকৌ পূৰা অকল শিলেই। তো মানে আল্টিমেট হয় চবতে, মানে অলপ বেলেগ বেলেগ লুকছৰ পাহাৰ। এইখিনিতে ভিডিঅ'টোৰ পৰা লৈছোঁ বাই বাই। আৰু যদি ভিডিঅ'টো ভাল পায় সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ বন্ধুসকল।